নমস্কাৰ বন্ধু বান্ধৱীসকল আজি হ'ল 1 মে আন্তৰ্জাতিক শ্ৰমিক দিৱস যাক আমি মে দিৱস বুলি জানো আহকচোন আজি আমি এই মে দিৱসৰ তাৎপৰ্য সম্পৰ্কে আৰু ইতিহাস সম্পৰ্কে অলপ কথা জানি লওঁ আগতে শ্ৰমিকসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিছিল প্ৰতিদিনে গড়ে প্ৰায় 10ৰ পৰা 12 ঘণ্টা আৰু সপ্তাহত 6 দিন কাম কৰিছিল যিটো শ্ৰমিকসকলৰ কাৰণে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছিল বিপৰীতে নগণ্য পাৰিশ্ৰমিক বা মজুৰি পাইছিল যাৰ দ্বাৰা শ্ৰমিকসকলে অতি অমানৱীয় জীৱন যাপন কৰিব লগা হৈছিল আৰু ক্ষেত্ৰ বিশেষে হেতু দাসবৃত্তিৰ পৰ্যায়ও পাইছিলগৈ 1884 চনত যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত এদল শ্ৰমিকে দৈনিক 8 ঘণ্টা কামৰ নিয়ম কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰে আৰু তেওঁলোকৰ এই দাবী কাৰ্যকৰী কৰাৰ বাবে তেওঁলোকে সময় বান্ধি দিয়ে 1886 চনৰ 1 মে তাৰিখ কিন্তু কাৰখানাৰ মালিকসকলে এই দাবী মানি নললে 1886 চনৰ 4 মেৰ সন্ধিয়া সামান্য বৰষুণৰ মাজত চিকাগো নগৰৰ হে মাৰ্কেট নামৰ এখন বাণিজ্যিক এলেকাত শ্ৰমিকসকল শোভাযাত্ৰা কৰাৰ উদ্দেশ্যে গোট খায় তেওঁলোকে 1872 চনত কানাডাত অনুষ্ঠিত এক বিশাল শ্ৰমিক শোভাযাত্ৰাৰ সাফল্যত উদ্বুদ্ধ হৈ এনে কৰিছিল আগষ্ট স্পিজ নামৰ এজন নেতাই উপস্থিত শ্ৰমিকসকলৰ উদ্দেশ্যে সেইদিনা কিছু কথা কৈছিল হঠাৎ দূৰৈত ৰৈ থকা আৰক্ষী দলৰ ওচৰত এটা বোমাৰ বিস্ফোৰণ ঘটে আৰু এজন পুলিচ নিহত হয় পুলিচ বাহিনীয়ে তৎক্ষণাত শ্ৰমিকসকলৰ ওপৰত অতৰ্কিত আক্ৰমণ আৰম্ভ কৰে আৰু এক গণহত্যাৰ ৰূপ লয় য'ত 11 জন শ্ৰমিক শ্বহীদ হয় পুলিচক হত্যা কৰাৰ দোষত আগষ্ট স্পিজ সহ 8 জনক অভিযুক্ত কৰা হয় এক প্ৰহসনমূলক বিচাৰৰ পিছত 1887 চনৰ 11 নৱেম্বৰ তাৰিখে উন্মুক্ত স্থানত 6 জনক ফাঁচি দিয়া হয় লুইচ লিং নামৰ এজনে ফাঁচিৰ এদিন আগতে কাৰাগাৰৰ ভিতৰতেই আত্মহত্যা কৰে আৰু অন্য এজনৰ 15 বছৰৰ কাৰাদণ্ড হয় ফাঁচিৰ মঞ্চত উঠাৰ আগতে আগষ্ট স্পিজে কৈছিল আজি আমাৰ এই নিঃশব্দতা তোমালোকৰ কোলাহলতকৈ আপেক্ষিকভাৱে অধিক শক্তিশালী হ'ব 1893 চনৰ 26 জুন তাৰিখে ইলিনয়ৰ গভৰ্ণৰে অভিযুক্ত 8 জনকেই নিৰপৰাধী বুলি ঘোষণা দিয়ে আৰু হত্যালীলাৰ হুকুম প্ৰদানকাৰী পুলিচ কমাণ্ডাৰজনক দুৰ্নীতিৰ দোষত অভিযুক্ত কৰে আনপিনে অজ্ঞাত সেই বোমা বিস্ফোৰণকাৰীৰ পৰিচয় কেতিয়াও প্ৰকাশিত নহ'ল শেষ পৰ্যন্ত শ্ৰমিকসকলৰ দৈনিক 8 ঘণ্টা কাম কৰাৰ দাবীয়ে প্ৰশাসনিক স্বীকৃতি পায় আৰু 1 মে বা মে দিৱসে প্ৰতিষ্ঠা লাভ কৰে শ্ৰমিকসকলৰ দাবী আদায়ৰ দিন হিচাপে পৃথিৱীব্যাপী আজিও সেই দিৱস পালিত হয় আজিৰ এই দিনটোত অৰ্থাৎ 1 মে তাৰিখে মে দিৱস বা আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে এয়ে আছিল মে দিৱসৰ ইতিহাস বা তাৎপৰ্য যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব নিশ্চয় কৰিব ধন্যবাদ